কোনোবাই ইগনোৰ কৰিছে, টেক্সট কৰা নাই, কল কৰা নাই, টাইম দিয়া নাই, অনলাইন থাকিও ৰিপ্লাই কৰা নাই, চিন কৰিও ৰিপ্লাই দিয়া নাই। তুমি নিজকে ইমান কিয় ফ্ৰী ৰাখা যে তোমাৰ অপজিট ছাইডৰ মানুহজনক প্ৰত্যেকটো এক্টিভিটি, প্ৰত্যেকটো ছেকেণ্ডৰ এক্টিভিটি, কি কৰিছে কি নাই কৰা, অনলাইন আছে নে নাই, কাক লাইক কৰিছে, কাক কমেণ্ট কৰিছে, কাক ফ'ল' কৰিছে, প্ৰত্যেকটো এক্টিভিটিত গুৰুত্ব দি থাকিবলৈ তুমি নিজকে ইমান কিয় ফ্ৰী ৰাখা? নিজৰ কামত গুৰুত্ব দিয়া, নিজৰ লগত বিজি থাকা, নিজৰ কামৰ লগত, নিজৰ ফেমিলিৰ লগত, নিজৰ ফ্ৰেণ্ডছৰ লগত, নিজৰ হবিজৰ লগত, নিজৰ পঢ়া শুনাৰ লগত। কাৰণ আজি তুমি খুজি মাগি ভাল পোৱা ল'লাই, সময় ল'লাই, খুজি লোৱা ভাল পোৱাত তোমাৰ সন্মান আছে, তুমি সুখী হ'ব পাৰিবা? নিজকে এবাৰ সুধি চোৱা। সেইকাৰণে নিজকে ইমান ষ্ট্ৰং বনোৱা, নিজক ইমান সময় দিয়া, নিজৰ লগত ইমান বিজি থাকা, যাতে ৰাতি শুবলৈ যোৱা সময়ত যদি অকলশৰীয়া অনুভৱবিলাকে কয় যে আজি দীপিকে চাই লওঁ, যে আজি লাষ্ট দিনকে চাই লওঁ, যে তেতিয়া তুমি ক'ব পাৰা যে মোৰ ইণ্টাৰেষ্ট নাই কোনে কি কৰে, মোৰতো ভাই টোপনি ধৰিছে, মই বাছ শুব লাগে।